তাৰিখ কৈছে ন 17 ডিচেম্বৰ তাৰিখৰ ভিতৰত তেওঁলোকে এই যে চাৰ্জশ্বিট দিম বুলি কৈছে 17 ডিচেম্বৰ তাৰিখৰ ভিতৰত যে চাৰ্জশ্বিট দিম বুলি কৈছে তাৰ অৰ্থটো হ'ল যে এনেকুৱা এখন ভুৱা চাৰ্জশ্বিট দিব এনেকুৱা এখন শূন্য চাৰ্জশ্বিট দিব যিখনৰ পৰা জুবিনদাৰ হত্যাকাৰীবিলাক বা জুবিনদাৰ মৃত্যুৰ কাৰণে জগৰীয়াসকল কোনো পধ্যে নফচে যিদিনাই এখন চাৰ্জশ্বিট দিব তাৰ কেইদিনমানৰ ভিতৰতে তেওঁলোকে বেইল পাই যাব আৰু তাৰ পাছত তেওঁলোকক ৰাখিবৰ কাৰণে অন্যান্য সাইডে সাইডে নতুন নতুন গোচৰ লগাব লাগিব যাতে ইলেকশ্যনলৈকে বিজেপি দলৰ ভোটটো নাভাগে অসমৰ মুখ্যমন্ত্ৰীয়ে ন্যায় দিবৰ কাৰণে চেষ্টা কৰা নাই অসমৰ মুখ্যমন্ত্ৰীয়ে ন্যায় দিয়াৰ এক্টিং এটা কৰিবৰ কাৰণে চেষ্টা কৰি আছে আজি অসমৰ সব মানুহ সিনেমা হললৈ গৈছে অকল অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁ মন্ত্ৰীমণ্ডলীয়ে খালি পলিটিক্স কৰি আছে আপোনালোকে নিজে চাওক আজিৰ দিনটো আজি কেই তাৰিখ আজি 31 অক্টোবৰ তাৰিখৰ দিনা অসমৰ মানুহে কেৱল আৰু কেৱল সিনেমা চাইছে জুবিনদাক চাইছে জুবিনদাৰ হাঁহি চাইছে জুবিনদাৰ খং চাইছে জুবিনদাৰ এক্টিং চাইছে জুবিনদাৰ গীত চাইছে আৰু কেৱল আজি জুবিনদাৰ বিষয়ে অসমৰ মানুহে ভাবি আছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আজি কেৱল পলিটিক্স কৰি ঘূৰি ফুৰিছে অসমৰ মন্ত্ৰীবিলাক আৰু বিজেপিৰ সকলো বিষয়ববীয়া দেই মই সাধাৰণ সদস্যৰ কথা কোৱা নাই লিডাৰ্ছবিলাকে অকল পলিটিক্স কৰি কেনেকৈ জুবিনদাৰ বিষয়ে বেছি চৰ্চা হ'ব নালাগে এই বিষয়ে তেওঁলোকে তৰিকা উলিওৱাত এই বিষয়ে তেওঁলোকে কৌশল উলিওৱাত ব্যস্ত হৈ আছে আপোনালোকক মই এটা কথা সুধিছোঁ মানুহ এজনৰ মৃত্যু হ'লে সেই ঠাইলৈ গৈ সেই ঠাইত তদন্ত নকৰাকৈ সেই মানুহজনৰ ওপৰত চাৰ্জশ্বিট দিব পাৰি নেকি নোৱাৰি 32 দিনৰ মূৰত অসমৰ CID আৰু SITয়ে ছিংগাপুৰলৈ গৈছিলে আৰু তাৰ পাছত শূন্য এটা লৈ ঘূৰি আহিছে তেওঁলোকক ছিংগাপুৰ গভৰ্ণমেণ্টে একো নিদিলে তিনিটা বস্তু লাগে এটা বস্তু হ'ল এভিডেন্স হেতু নিদিলে 2 নম্বৰ ষ্টেটছমেন যাক মানুহক লগ পাইছিলে সেই মানুহবিলাকৰ পৰা সাক্ষ্য সেইবিলাকো নিদিলে 3 নম্বৰ লাগে ডকুমেণ্টছো নিদিলে কেলে নিদিলে মোৰ বিধাৰে এই কাৰণে নিদিলে যে তেওঁলোকে আইনৰ গণ্ডিৰ ভিতৰত ছিংগাপুৰলৈ যোৱা নাই আইনৰ গণ্ডিনো কি ছিংগাপুৰত বিদেশত যদি তদন্ত কৰিবলৈ হয় তেতিয়াহ'লে মিউচুৱেল এক্ট আছে ছিংগাপুৰৰ লগত সেইটো আছেই লগতে এক্সট্ৰাডিশ্যন এক্ট 1962 আছে বিদেশৰ পৰা মানুহ ধৰি আনিবৰ কাৰণে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ এক্টখন আছে BNSS 2023 তাত স্পষ্টকৈ কৈছে যে যদিহে বিদেশৰ কিবা ঘটনা ঘটে বিদেশৰ এভিডেন্স ষ্টেটমেণ্ট আৰু ডকুমেণ্ট আনিবৰ কাৰণে থ্ৰ' কোৰ্ট ন্যায়ালয়ৰ জৰিয়তে আমাৰ দেশে তাতে লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব আমাৰ দেশৰ পৰা চিঠি পঠিয়াব লাগিব সেইটো নপঠিওৱাকৈ কোন ন্যায়ালয়ে আপোনালোকে চিঠি পঠোৱা শুনিছে নেকি ন্যায়ালয়ৰ অৰ্ডাৰ লৈ গৈছে নেকি পুলিচ নাই যোৱা কি কৰি গৈছে তেওঁলোকে ডাইৰেক্টলি গৈছে যাৰ ফলস্বৰূপে ছিংগাপুৰে তেওঁলোকক সহযোগিতা কৰা নাই কিন্তু যদি ন্যায়ালয়ৰ অৰ্ডাৰ লৈ গ'লেহেঁতেন ছিংগাপুৰ গভৰ্ণমেণ্টে আমাক সহযোগিতা কৰিবলৈ বাধ্য হ'লহেঁতেন ষ্টেটমেণ্ট ৰেকৰ্ডিং কৰাত সহযোগিতা কৰিবলৈ বাধ্য হ'লহেঁতেন এভিডেন্স কালেকশ্যন কৰাত সহযোগিতা কৰিবলৈ বাধ্য হ'লহেঁতেন আৰু ডকুমেণ্ট কালেকশ্যন কৰাত সহযোগিতা কৰিবলৈ বাধ্য হ'লহেঁতেন কিন্তু এইটো নকৰি এতিয়া 17 তাৰিখ কৈছে ন 17 ডিচেম্বৰ তাৰিখৰ ভিতৰত তেওঁলোকে এই যে চাৰ্জশ্বিট দিম বুলি কৈছে 17 ডিচেম্বৰ তাৰিখৰ ভিতৰত যে চাৰ্জশ্বিট দিম বুলি কৈছে তাৰ অৰ্থটো হ'ল যে এনেকুৱা এখন ভুৱা চাৰ্জশ্বিট দিব এনেকুৱা এখন শূন্য চাৰ্জশ্বিট দিব যিখনৰ পৰা জুবিনদাৰ হত্যাকাৰীবিলাক বা জুবিনদাৰ মৃত্যুৰ কাৰণে জগৰীয়াসকল কোনো পধ্যে নফচে যিদিনাই এখন চাৰ্জশ্বিট দিব তাৰ কেইদিনমানৰ ভিতৰতে তেওঁলোকে বেইল পাই যাব আৰু তাৰ পাছত তেওঁলোকক ৰাখিবৰ কাৰণে অন্যান্য সাইডে সাইডে নতুন নতুন গোচৰ লগাব লাগিব যাতে ইলেকশ্যনলৈকে বিজেপি দলৰ ভোটটো নাভাগে